হেল্ল' ভিউৱাৰ্ছ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ ভিউৱাৰ্ছ আজি মই ক'ম যে আপোনাক জিবি হোৱাটছআপৰ কথা হয় বন্ধু আজি ক'ম মই জিবি হোৱাটছআপৰ কথা যিটো আপুনি সাধাৰণতে আমি ব্যৱহাৰ কৰোঁ যে হোৱাটছআপ আমি অকল সেইটো হোৱাটছআপৰ কথাই জানো কিন্তু জিবি হোৱাটছআপৰ কথা হয়তো আপুনি নাজানে এইটো আচলতে গুগল প্লে ষ্ট'ৰত পোৱা নাযায় এইটো গুগলত চাৰ্চ কৰি পিনে বেলেগ এটা ৱেবছাইটৰ লিংকৰ পৰা ডাউনলোড কৰিব লাগে তো এই জিবি হোৱাটছআপত সাধাৰণ হোৱাটছআপৰ নিচিনা নহয় তাত বহুত আপুনি ফেচিলিটি পাব কিছুমান বহুত নিজা ষ্টাইলৰ হোৱাটছআপৰ আপুনি কালাৰ বা চাইজ আপুনি নিজে তৈয়াৰী কৰিব পাৰিব নিজে বনাব পাৰিব তো সাধাৰণ হোৱাটছআপৰ নিচিনা নহয় তো জিবি হোৱাটছআপ তো কেনেকুৱা ধৰণৰ ইয়াত কিমান ফেচিলিটি আছে সাধাৰণ হোৱাটছআপতকৈ তো মই আজি সেইটো কথাৰ কাৰণে এইটো ভিডিঅ' মই বনাইছোঁ তো চাই থাকিব জিবি হোৱাটছআপ কেনেকুৱা ধৰণৰ আৰু ডাউনলোড কেনেকৈ কৰিব তো সেইটো মই দেখুৱাই দিম তো চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে তো ভিউৱাৰ্ছ এইটো হ'ল জিবি হোৱাটছআপ তো এইটো ফাৰ্ষ্ট পেজ তো আপুনি দেখিছে যে এইটো অলপ বেলেগ ধৰণৰ ওপৰত কিছুমান চিম্বল আছে যিটো নৰ্মেলি হোৱাটছআপত নাই তো আপুনি তিনিটা ডটত গৈ আপুনি ছেটিংবোৰ চাব পাৰে প্ৰাইভেচিত গৈ আপুনি চাব পাৰে যে হেড অনলাইন ষ্টেটাছ বাকী এইবিলাক ব্লু টিক্স এইবিলাক চব আপুনি চোৱা নোচোৱা চব কৰিব প্ৰাইভেচিৰ তলত দিয়া আছে জিবি ছেটিং তো এইটোৱে ইয়াৰ প্লাছ পইণ্ট এইটোতে আছে ইয়াৰ পাৱাৰ জিবি ছেটিঙত তো আপুনি ছেটিঙত ইয়াত বিভিন্ন ধৰণে আপুনি আখৰৰ কালাৰ লগতে চাইজ অটো মেছেজ ৰিপ্লাই আপুনি চব ইয়াতে কৰিব পাৰিব অটো মেছেজ ৰিপ্লাই বস্তুটো হ'ল এনেকুৱা ভিউৱাৰ্ছ যদি আপুনি কিবা কামত ব্যস্ত আছে তো সেইটো আপুনি তাত কিবা এটা মেছেজ লিখি পিনে থৈ দিব পাৰে যেতিয়া আপোনাক কোনোবাই মেছেজ কৰিব তাত সেই মেছেজটো অট'মেটিকলি যাব তো মই ইয়াত দেখুৱাই দিম যে অটো ৰিপ্লাই মেছেজ কেনেকৈ কাম কৰে তো মই এটা দেখুৱাবৰ কাৰণে এটা সৰু কথা লিখিছোঁ যে অলপ পিছত কথা পাতিম হা বিজি আছোঁ তো এইটো লিখি পিনে মই ইয়াত ছেভ কৰি দিম আৰু বেলেগ এটা কোনোবা ফ্ৰেণ্ড বা কোনোবাই যদি মেছেজ কৰে কেনেকৈ তাত অট'মেটিকলি মেছেজটো যায় মই সেইটো দেখুৱাম অটো ৰিপ্লাই মেছেজৰ তলত দিয়া আছে ডাউনলোড থিমছ হয় আপুনি ইয়াত থিমছ ডাউনলোড কৰি আপোনাৰ হোৱাটছআপৰ কালাৰ চেঞ্জ কৰিব পাৰে যিটো বেকগ্ৰাউণ্ডত আমাৰ এতিয়া হোৱাইট কালাৰ আছে তো সেইটো আপুনি বেলেগ ধৰণৰ থিমছ বিভিন্ন ধৰণৰ ডাউনলোড কৰি আপুনি চেঞ্জ কৰিব পাৰে আৰু বাকী তলত এইবোৰ ছেটিং আছে ইয়াত বহুত আছে দেখুৱাই আছোঁ এতিয়া দেখুৱাম যে অটো ৰিপ্লাই মেছেজ কেনেকৈ কাম কৰে চাই থাকিব মই ইয়াত মেছেজ দিছোঁ যে হাই বুলি তো এতিয়া ৰিপ্লাই দিব লাগিব যে হাই তাৰপিছত লিখিছোঁ কি কৰা অটো ৰিপ্লাই আহি গ'ল যে অলপ পিছত কথা পাতিম হা বিজি আছোঁ মই অলপ আগতে যে আপোনাক দেখুৱাইছিলোঁ যে অটো ৰিপ্লাই কেনেকৈ ছেভ কৰিলোঁ যে কেনেকৈ কাম কৰে তো এনেকৈ যদি কোনোবাই যিকোনো মেছেজ এটা দিয়ে যিমানবাৰ দিয়ক তো আপোনাৰ অট'মেটিকলি এই মেছেজটোৱে যাব অলপ পিছত কথা পাতিম হা তো বিজি আছোঁ আপুনি যি ইচ্ছা তাকে আপুনি ছেভ কৰি থ'ব পাৰে এতিয়া চাম বাকী ছেটিং যিটো আপোনাৰ মেইন স্ক্ৰীণ তো যিটো আপোনাৰ প্ৰথম ফ্ৰণ্ট স্ক্ৰীণ হোৱাটছআপৰ তো সেইটোত আপুনি গৈ কালাৰ চেঞ্জ কৰিব পাৰে যিবিলাক আখৰৰ ষ্টাইল আছে সেইবোৰ চেঞ্জ কৰিব পাৰে আখৰৰ চাইজ চেঞ্জ কৰিব পাৰে তো ইয়াত বিভিন্ন ধৰণৰ দিয়া আছে তো আইকন দিয়া আছে ডুপ্লিকেট পিক তো এইবোৰ বহুত আছে আপুনি চাটত যেতিয়া কথা পাতে তো তাৰো আপুনি বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিব পাৰে কালাৰ চেঞ্জ কৰিব পাৰে আপুনি নিজা চাইজ কৰিব পাৰে মেছেজৰ চাইজ যে সৰু লাগে ডাঙৰ লাগে যিমানখিনি লাগে আপুনি এডজাষ্ট কৰি যিকোনো চাইজত আপুনি নিজা ইচ্ছামতে আপুনি ধুনীয়াকৈ হোৱাটছআপটো বনাই ল'ব পাৰে এইটো ছেটিং আচলতে সাধাৰণ হোৱাটছআপতো নাই আপুনি জানেই কেৱল এইটো জিবি হোৱাটছআপতহে আছে ইয়াত বহুত ধৰণৰ ছেটিং আছে আপুনি মইতো চব কৰি দেখুৱাব নোৱাৰিম কাৰণ ইমানখিনি দেখুওৱা সম্ভৱ নহয় আপুনি যেতিয়া এইটো ডাউনলোড কৰি ল'ব তেতিয়া আপুনি নিজে গৈ চাব যে এটাকৈ তাৰপিছত আপুনি বুজিব পাৰিব যে কোনটো ছেটিং কি কাম কৰে আৰু লগতে কিমান চাইজ লাগে সেইটো আপুনি নিজে বুজিব পাৰিব এইবোৰ টিক দিব লাগিব টিক দিলেহে কাম কৰিব এইবোৰ অন কৰা নাই এতিয়ালৈকে মোৰ তাত অফে আছে টিক দিয়াৰ পিছত আপুনি চাইজটো নিজে এডজাষ্ট কৰিব লাগিব তো জিবি হোৱাটছআপ ছেটিং ইমানেই ডাঙৰ যে ইমানেই ফেচিলিটিছে আপুনি চাই আমনি লাগিব
ইয়াত মই এটা এটাকৈ দেখুৱাব এইকাৰণে পৰা নাই যে মই ইমানখিনি শ্বৰ্টকাটকৈ দেখুৱাই এতিয়া মোৰ ভিডিঅ'টো ইমান দীঘল হৈছে। তো যদি আপোনাক এটা এটাকৈ যদি মই ছেটিং দেখুৱাই দিওঁ তো মোৰ ভিডিঅ' হয়তো 1 ঘণ্টামান হ'ব। তো ইমান দীঘল ভিডিঅ' হ'লে আচলতে ভাল নহ'ব। তো শ্বৰ্টকাটকৈ মই দেখুৱাইছোঁ আৰু বাকীখিনি চাবৰ কাৰণে আপুনিতো ইনষ্টল কৰিবই। তো ইনষ্টল কৰি তেতিয়া আপুনি গমেই পাব যে কোনটো ছেটিং কেনেকুৱা ধৰণৰ কাম কৰে আৰু কোনটোত তাততো লিখাই আছে আপুনি টিক দি পিনে আপুনি নিজৰ ইচ্ছামতে এডজাষ্ট কৰি আপোনাৰ চাইজ কালাৰ আপুনি নিজা পচন্দৰ আপুনি লগাই ল'ব পাৰে। ইয়াত আপুনি কিছুমান আপোনাৰ মেছেজ আপুনি মানে কোনো নেদেখাকৈ থ'ব পাৰে আৰু কিছুমান মেছেজ আপুনি লক লগাইও থ'ব পাৰিব মানে পাছৱাৰ্ড ছিষ্টেমত। তো যি কি নহওক এতিয়া মই ক'ম যে GB হোৱাটছআপ আপুনি কেনেকৈ ডাউনলোড কৰিব, যিহেতু এইটো গুগল প্লে ষ্ট'ৰত পোৱা নাযায়। তো গুগল গৈ আপুনি GB হোৱাটছআপ চাৰ্চ কৰক। তাৰপিছত যিটো প্ৰথম লিংক আছে GB হোৱাটছআপ এপ ডাউনলোড লাষ্ট ভাৰ্জন, তো তাত ক্লিক কৰক। তাৰপিছত ডাউনলোডত ক্লিক কৰিব লাগিব। তাৰপিছত তলত দি আছে ডাউনলোড ক্লিক হেয়াৰ, তো তাত ক্লিক কৰক। এয়া দেখিছে ডাউনলোড হৈ আছে। তো সময় লাগিব অলপমান ডাউনলোড হ'বৰ কাৰণে, ইয়াত 35 MB হয়। তো এতিয়া ডাউনলোড হৈ গ'ল। এতিয়া মই ইনষ্টল কৰি আপোনাক দেখুৱাম। তো ইনষ্টল কৰি আছোঁ, এতিয়া ইনষ্টল হৈ আছে, ইনষ্টল হৈ গ'ল। তো অ'পেন কৰিব এতিয়া অ'পেন কৰি দেখুৱাইছে যে এনেকুৱা হৈ গ'ল, আহি গ'ল। তাৰপিছত আপুনি এতিয়াতো আগৰ প্ৰচেছ ছেইম। আপুনি ফোন নম্বৰ দিব লাগিব। ফোন নম্বৰটো আপোনাৰ মাৰক। আপোনাৰ ফোন নম্বৰটো দিয়াৰ পিছত নেক্সট কৰি দিয়ক। তাৰপিছত ইয়াত এটা OTP আহিব। তো সেই OTPটো আপুনি তাত দি পিনে কনফাৰ্ম কৰিব লাগিব। OTPটো আহিছে, এতিয়া মই OTPটো মাৰি ইয়াত কণ্টিনিউ কৰাম। তো OTPটো মাৰি দিছোঁ মই, যিটো 6টা সংখ্যাৰ OTP আহে মেছেজত। তো এতিয়া আপোনাৰ নামটো দিব লাগিব। আপোনাৰ নামটো লিখি পিনে নেক্সট কৰি দিয়ক। তাৰপিছত অ'পেন হৈ যাব GB হোৱাটছআপ। পুৰণা হোৱাটছআপ চলাবৰ কাৰণে আপোনাৰ দৰকাৰ নাই। GB হোৱাটছআপ চলাওক, বহুত ধৰণৰ ফেচিলিটি আছে। লগতে কিছুমান বেলেগ ধৰণৰ মেছেজো আপুনি বেলেগক পঠিয়াব পাৰিব। তো ভিউৱাৰ্ছ লাইক কৰিব, কিবা সুধিব লগা থাকিলে কমেণ্ট কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো আজিলৈ ইমানেই, ধন্যবাদ। सब्सक्राइब करें और बेल आइकन को ज़रूर दबाएं।